এইটো আমাৰ ভাইটি মোবাইলটো নাটানিবি ভাইটি মানে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ আৰু উত্তোলক ডাঙৰীয়া শ্ৰীকৃষ্ণৰ কি জয় হৰি বোলা জয় ৰাম বোলা শ্ৰী শ্ৰী বংশ গোপাল কি জয় শ্ৰী শ্ৰী বংশ গোপাল কি হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অমৰজ্যোতিষ ব্লগ আজি বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই কাৰণ কিয় অলপ ঘৰৰ টেনশ্যন নিজৰো টেনশ্যন তথাপিও আজি ভিডিঅ'টো দিলোঁ আজি হৈছে গণেশ পূজা আজি কেই তাৰিখ আছিল তাৰিখটো 31 তাৰিখ 31 তাৰিখ তাৰমানে 31 তাৰিখ ইংলিছ নকওঁ ইমান আজি তাৰমানে আমাৰ মন্দিৰ লোৱা হৈছে আমাৰ ইয়াতে আমাৰ ঘৰৰ কাষতে মন্দিৰ ল'লে এনে এটা ভিডিঅ' দি দিম আপোনালোকে চাব সকলোৱে যদি আপোনালোকৰ গণেশ পূজাৰ লগত কিবা এটা জড়িত হৈ আছে আজি গণেশ পূজা তাতে মন্দিৰ ল'ম চাব আপোনালোকে আৰু ভিডিঅ'টো চাই থাকক শেষ নোহোৱালৈকে চাই থাকক দেখুৱাই আছোঁ মই আৰু মই ঘৰৰ পৰা যাই আছোঁ এতিয়া মাথাউৰিত আছোঁ এইবিলাক চাওক মোৰ লগত আছে প্ৰাণজিৎ দাস নমস্কাৰ নমস্কাৰ দে তই নমস্কাৰ দে ভালকৈ কওঁ আমাৰ প্ৰণৱ বছ প্ৰণৱ ই তাৰমানে ডেঞ্জাৰ অলপ গাইছ বেলেগ বাপৰে মানুহ মাৰি হ'লো এতিয়া যাই আছোঁ মন্দিৰ চন্দিৰ দেখুৱাম ধুনীয়াকৈ আৰু আমাৰ হেৰি কৰা ভাত খোৱা কিবা কিবি সকলো দেখুৱাম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষ নোহোৱালৈকে গাইছ আহি পালোঁ এইটো আমাৰ মন্দিৰ আমাৰ ঘৰৰ ওচৰতে আমি এই মন্দিৰটো আজি লোৱা হৈছে চাই থাকক আমি এতিয়া ভগৱত গীতা আনিব গৈছিলোঁ তাৰপিছত যদি ইয়াতে আমাৰ সেৱা চেৱা লোৱা হৈছে হোম কৰা হ'ল এতিয়া সেৱা ল'ব এতিয়া এতিয়া আমাৰ হৈ গ'ল সেৱা লোৱা কিবা লোৱা এতিয়া আমি আমাৰ প্ৰাণজিতে পূৰা কি প্ৰসাদ বিলাব এতিয়া মিছ কৰি আছে এতিয়া আমাৰ হৰিদা আছে আমাৰ লগত আমাৰ থৈ দিছোঁ বহুত ধুনীয়া লাগিল বহুত ভাল লাগিল খুবেই সুন্দৰ এটা পৰিৱেশ আমাৰ এতিয়া ইয়াত MLA গমেই পায় কাম আমাৰ কি আছিলে আমাৰ ক'ত আছিলে কি হিৰ আছিল কেনে হৈছে খাদ্য কেনে কৰে দেখোন আমাৰ খোৱা লোৱা হৈ গ'ল এতিয়া আৰু এতিয়া সকলো শেষ এতিয়া হ'ব কেনেকুৱা লাগিল বঢ়িয়া বৰমাই কেনে লাগিল বহুত এনজয় কৰিলোঁ আজি মন্দিৰ ল'লোঁ ভাল লাগিছে আমাৰ আজি নামঘৰ ল'লে বঢ়িয়া লাগিছে এইটো আমাৰ দেউৰ হয় এইটো আমাৰ ভাইটি মোবাইলটো নাটানিবি ভাইটি মানে দেউৰ হয় ভাল লাগিল মোক এতিয়া এৰিছোঁ এতিয়া আমি ঘৰে ঘৰে যাম ঠিক আছে বাই 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 নেক্সট ভিডিঅ'ত লগ পাম বাই বাই